আমি এতিয়া বৰ্তমান কোচদাহঁতৰ ৰুমলৈকে গৈ আছোঁ আৰু ৰাতি ভালেখিনি সময় হৈ গ'ল আৰু ইয়াৰ পৰা গৈ কেনে অলপ ফুৰি দিব লাগিব কাৰণ অহাকালি ৰাতিপুৱা আকৌ হিমাংশুক লৈ কেনে তাৰ চেকআপ এটা আছে এপ'ল' হস্পিটেলত তালৈকে যাব লাগিব গতিকে এতিয়া যাওঁ আৰু ভাত পানী খাই উঠি শুই দিম আৰু কোচদাৰ ৰুমত আহি কেনে ভয় লাগিছিল যিহেতু ৰাখি থৈ দিছে নহয় কোচদাই বাপৰে বাপ আস্কি আৰু চম্পক সেই দুটা চম্পক কোচদা আৰু কোচদাৰ ৰুম পাৰ্টনাৰ্ছ কেইটা ধুনীয়াকৈ খানা পিনা বনালে আৰু এতিয়া খানা পিনা খাওঁ খাই কেনে শুই দিওঁ আৰু ৰাতিপুৱা আপোনালোকক লগ পাই আছোঁ ফ্ৰেছ মৰ্ণিং হিচাপে চলো এখন কোচদাহঁতৰ ৰিজৰ্ট অলপমান আগত আছে কোচদাহঁতৰ তোমালোকৰ হেৰি ক'ত আছিলে কিমান আগত 0.5 কিলোমিটাৰ আমি এতিয়া যাব ওলালোঁ কোচদা তো ভালে ভালে কিবা আকৌ লগ পাম নেকি ৰিজৰ্ট আৰু বহুত চাব লগা আছিলে ইয়াতে এক্টিভিটিবিলাক কৰিব লগা আছিল কিন্তু টাইমে নাপালোঁ অকণ আহি যাওঁ তেতিয়াহ'লে এবাৰ এক্টিভিটি কৰিম ঠিক আছে কোচদাহঁত থকা ৰিজৰ্টখনৰ পৰাই উবেৰ এখন বুক কৰিলোঁ আৰু এতিয়া আমি গৈ আছোঁ এপ'ল' হস্পিটেললৈকে হিমাংশুৰ লাষ্ট চেকআপ এটা আছে আৰু এতিয়া আমি বৰ্তমান এপ'ল' হস্পিটেললৈ গৈ আছোঁ সন্দীপ গায়কৰ संदीप टैगोर रविंद्रनाथ टैगोर है ना वो टैगोर আচ্ছা 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 তো দাদা আমাক লৈ আহি আছে তুমকুন্তালৈ আনি আছে মানে তুমকুন্তাৰ পৰা আমি আকৌ বেলেগ এখন গাড়ী লৈ কেনে আমি তাৰ পৰা যাম তো তুমকুন্তাত আহি কেনে কিবা কিবি অলপ খাই ল'লোঁ আৰু খাই উঠি এতিয়া আকৌ আমি জুবিলি হিলছলৈকে যাম আমি এতিয়া তুমকুন্তাৰ পৰা আকৌ এতিয়া অটো এখন লৈ কেনে আকৌ জুবিলি হিলছলৈকে আৰু বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া ভাল লাগিছে আৰু প্ৰথমবাৰ আহিছোঁ যিহেতু আৰু আপোনালোকৰ এতিয়া জুবিলি ইয়াতে এপ'ল' হস্পিটেল বহুত আছে নহয় না এপ'ল' হস্পিটেল বহুত আছে মানে এখন নহয় বহুত আছে আমি যাম এতিয়া জুবিলি হিলছলৈকে তো আপোনালোকে চাই থাকক আৰু দাদাজনৰ নাম হৈছে ৰাজেশ তো গাড়ী চলাই আছে সেইকাৰণে তেওঁক মাতি আনে বৰ্তমান তো এই আপোনালোকৰ পৰিৱেশটো চাওক বাহিৰৰ পৰিৱেশটো বৰ ধুনীয়া আমি আহি আছোঁ ভালেখিনি আহিলোঁ মোটামুটি 30 কিলোমিটাৰ আহিলোঁ বাৰু কিন্তু যাম বহুত মানে ইয়াতে আছে গাড়ীত আৰু 5 কিলোমিটাৰ আছে 5 কিলোমিটাৰ যোৱাৰ পিছত আমি গৈ পাম হা এইলা আগৰ ফালে না रास्ते जावा लगे वो हाईटेक सिटी है क्या ये सब मालूम नहीं है ये हाईटेक सिटी साउथर नारिकल खाम एतिया नारिकल इयाते और ये दादा आছিলে আমাক লৈ আহিছিলে দাদাজনে और यार लच्छी 50 एक दे दो ओके डांडी ఏమేమో నాలే ఏమో చెప్పు అవి 70 ఇవి 50 साउथर आহি नारिकल खाবৰ কাৰণে পুৰা ইচ্ছা আছিলে এটো টিভিত দেখি থাকো ন এতিয়া ये इतना खाए के एलुका लगी है आपका नाम क्या है नाम 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 हिंदी नहीं आता है बोले तो मेरा नाम ज्योतिष शर्मा आपका नाम नाम नहीं आता है हिंदी नाजाने माने बुझी पा ना एकदम तो এইখন হৈছে এপ'ল' হস্পিটেল জুবিলি হিলছ হায়দৰাবাদ আৰু ভিতৰলৈকে আমি সোমাই আগতে ভাবিছিলোঁ এপ'ল' হস্পিটেল এখনেই আছে কিন্তু ইয়াতে আহি কেনে গম পাইছোঁ বহুত এপ'ল' হস্পিটেল আছে ইয়াতে আৰু ভিতৰত ভিডিঅ' কৰিব অনুমতি নিদিয়ে তথাপিতো অকণমান আপোনালোকক দেখুৱাইছোঁ হিমাংশুক ডক্টৰে চালে আৰু এতিয়া ইয়াক টেষ্ট কৰিব দিছে দুটামান আৰু টেষ্টকেইটা আজিয়ে চাব চাই কেনে আমি আজিয়ে ইয়াৰ পৰা যাব পাৰিম বাৰু আমি এতিয়া টেষ্ট কৰিবলৈ গৈ আছোঁ অলপ মানে হস্পিটেলখনৰ পৰা অকণমান দূৰত আছে টেষ্ট কৰা চেণ্টাৰটো তো ইয়াতে আমি টেষ্ট কৰিব আহিছোঁ এতিয়া বৰ্তমান তো হিমাংশু এনেকৈ গৈ আছে আৰু পৰিৱেশটো বহুত ধুনীয়া ইয়াৰ পৰিৱেশটো ভাল লাগিছে আৰু হস্পিটেলৰ ভিতৰখন মানে ভিডিঅ' কৰিব নিদিয়ে সেইকাৰণে ভিডিঅ' কৰিব পৰা নাই ভালকৈ বাৰু তথাপিতো আপোনাক অকণমান দেখুৱাব চেষ্টা কৰিছোঁ এপ'ল' ইয়াতে তো এয়াই আৰু ইয়াতে ৰুম বিচাৰি আহিছিলোঁ ৰুম মানে 700 টকা লিখা আছে ৰুমৰ কিন্তু ইয়াতে লাগিব এতিয়া 1000 টকা লাগিব মানে ৰাতি থাকিব লাগিব ইয়াতে এদিন তো আৰু আমাৰ অসমৰে কেইজনমান দোকানী লগ পালোঁ ইয়াতে তেওঁলোকৰ তাতে খানা পিনা খালোঁ আপোনালোকক দেখুৱাই আছোঁ বাৰু তেওঁলোকক
তো ভাল লাগিলে অসমৰ মানুহ কেইজনমান লগ পাইছোঁ মোটামুটি 6-7জন মানক লগ পালোঁ এতিয়ালৈকে ইয়াতে এপ'ল' হস্পিটেলৰ ওচৰতে আমি এতিয়া গেষ্ট হাউচলৈকে গৈ আছোঁ হিমাংশু আৰু মই অলপ আগতে গৈ কেনে সুধি আহিছিলোঁ তাতে 700 টকা বুলি কৈছিলে কিন্তু আপোনাৰ 700 টকা লিখা আছে কিন্তু 1000 টকা লাগিব বুলি কৈছে এতিয়া যাওঁ তাতে গৈ কেনে ভালকৈ সোধোঁ তেওঁলোকক কল কৰি আছোঁ কিন্তু মানে ফোনত কথা কৈ তেওঁলোকে ভালকৈ বুজি পোৱা নাই মানে ওচৰলৈকে যাওঁ আকৌ এবাৰ গৈ কেনে সোধোঁ যদি পইচাৰে মিলে তেতিয়াহ'লে থাকিম আৰু গেষ্ট হাউচত আজি আৰু কালি ৰাতিপুৱা ৰামোজী ফিল্ম চিটি চাবলৈ গৈ আছোঁ ৰামোজী ফিল্ম চিটি আপোনালোকক এটা সম্পূৰ্ণ ভিডিঅ' দেখুৱাব চেষ্টা কৰিম